স্যার সাপৰ বয়সৰ ওপৰত বিষৰ পৰিমাণ কিবা হয় নিৰ্ভৰ কৰে নেকি? ডেফিনেটলি আছে যিবোৰ চেমনীয় উম, বা তোমাৰ ধৰা সৰু বাচ্চা যিখিনি সাপ থাকে উম, উম, সেইটোৰ কণ্ট্ৰল কেপাচিটি নাই চ' এতিয়া সাপে যেতিয়া আমাক বিষ দিব চাপ'জ ফেটি সাপে আমাক যদি দংশন কৰে আৰু যদি বিষ ঢালে উম। তেনেহ'লে সি বিষ নিদিব পাৰে মই নিদিওঁ উম। মই দুখ পোৱা নাই মই নিদিওঁ উম। তাক মই অকল ভয় খুৱাই থৈ দিম উম। ফেটিয়াব পাৰে কিন্তু বিষ নিদিব পাৰে কামুৰিব পাৰে কিন্তু উম। বিষ নিদিব পাৰে উম। ডেট ইজ কল্ড ড্ৰাই বাইট কেতিয়াবা একদম নামমাত্ৰ বিষ দিব উম। ইমানে নামমাত্ৰ বিষ দিব তোমাৰ বিশেষ অপকাৰ নকৰে কিন্তু 6 ঘণ্টামানৰ পিছত অপকাৰ মানে তুমি আনকনচিয়াছ হৈ যাব পাৰা যদি ট্ৰিটমেণ্ট নোলোৱা মানে সেইটোক কয় মানে চাব লিথেল ড'জ ঠিক আছে আৰু লাষ্টত যিটো দিয়ে সেইটোক কয় লিথেল ড'জ ড্ৰাই বাইট চাব লিথেল ড'জ কম পৰিমাণৰ বিষ আৰু লিথেল মানে তোমাক মানুহটোক মাৰি দিব চ' সেই মাৰি দিয়া বিটো সি এনেকুৱা ধৰণৰ দিব সি যদি কষ্ট পায় তেনেহ'লে সি বেছিকে বি দিব চ' সেই লিথেল পৰিমাণৰ বিটো সাধাৰণতে প্ৰায় 90% বিষাক্ত সাপে নিদিয়ে মাত্ৰ নামমাত্ৰ বি দিয়ে মানে কাৰণ সি দুখ পালে বা হেৰি কৰিলেহে দিয়ে